10-2023 তাৰিখ শুকুৰবাৰে অসমৰ বিভিন্ন ছবিগৃহত শুভমুক্তি হয় বীৰ নামৰ ছবিখনৰ যিখন ছবিয়ে ইতিমধ্যে ৰাইজৰ সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে। ছবিখনৰ গীত, একশ্যন আৰু অভিনয়ক ৰাইজে আদৰি লৈ প্ৰশংসা কৰিছে। লগতে ছবিখনে বৃহৎ সফলতা অৰ্জন কৰি সমাজত এক ইতিবাচক বাৰ্তাও প্ৰেৰণ কৰা বুলি মন্তব্য কৰে একাংশ দৰ্শকে। লগতে দৰ্শকসকলে ৰাইজক এনেধৰণৰ ছবি চাবলৈ আহ্বান জনায়। কি কাৰণত জন্ম হয় এজন যোদ্ধাৰ আৰু যোদ্ধা এজনে কেনেকৈ সমাজৰ পৰা অন্যায়, দুৰ্নীতি আৰু দুষ্কৃতিকাৰীক নিৰ্মূল কৰাৰ মৰণপণ যুঁজ দিয়ে তাৰ এক সফল নিদৰ্শন এই বীৰ নামৰ ছবিখন। ছবিখনত অভিনয় কৰা প্ৰতিজন অভিনেতা অভিনেত্ৰীৰ অভিনয়ক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। বিশেষকৈ উদীয়মান যুৱক ৰাজৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ছবিখনৰ প্ৰযোজক পৰিচালকে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে। চিনেমাখন কেনেকুৱা পালে আপোনালোকে চাই? আপুনি কওকচোন কেনেকুৱা পালে? আপুনি কেনেকুৱা পালে চিনেমাখন? ভাল পাইছে? আজি আপোনাৰ চিনেমাখন যে চালে আপোনাক কেনেকুৱা লাগিল? ভাল লাগিছে। বাকী গোটেই গান চানবিলাক গোটেইখিনি ঠিকেই আছে? ভাল লাগিছে আপোনাক? এতিয়া আপুনি কওকচোন কেনেকুৱা লাগিল আপোনাৰ? আপোনাক কেনেকুৱা লাগিছে? আপোনাক কেনেকুৱা লাগিল? ভাল পাইছে চিনেমাখন চাই? আৰু ৰাইজক কি ক'ব? চাপৰৰ পৰা মঞ্জুৰ আলমৰ ৰিপৰ্ট, ডাইৰেক্ট নিউজ অসম।